আজি পাৰিলে অকণমান সোনকালে আহিবাচোন। কিয় আজি কিবা আছে নেকি? নাই, আজি তেনেকুৱা একো নাই। বহুত দিন ধৰি ক'তো ওলাই যোৱা নাই। ভাবিছোঁ আজি অকণমান ওলাইয়ে যাওঁ। তাতে ছোৱালীজনীৰো ওলাই যাবলৈ মন। তুমি আজি অকণমান সোনকালে আহিবাচোন। আমি বাৰু ওলাই থাকিম। উফ ৰাম, তোমালোকৰ যে হৈ গ'ল আৰু চাকৰিটো জইন কৰা আজি কেইদিনমান হৈছেহে। তোমালোকৰ মানে অ'ত ফুৰা ত'ত ফুৰা। ইমান খৰচা কৰি থাকিবলৈ মোৰ ওচৰত হ'লে পইচা নাই দেই। তোমাৰ যদি ইমান যাবলৈ মন গৈ আছে তুমি বেলেগ এজনী লগৰ ছোৱালীৰ লগত যোৱা। মোৰ কিন্তু এইবোৰত সময় নাই দেই। মোৰ অফিচত যিহেতু বহুত কাম থাকে, মই এইবিলাক ঘূৰি পেলাই সময় নষ্ট কৰিব নোৱাৰোঁ। কিয়? দুদিনমানৰ আগতচোন তুমিয়ে কৈছিলা অকণমান ওলাই যাম বুলি। তাতে ছোৱালীজনীৰ কাইলৈ স্কুলো বন্ধ। বন্ধ হ'লে কি হ'ব? তাইৰ পৰীক্ষা পাইছেই নহয়। তাইক পঢ়া শুনাত অকণমান ধ্যান দিয়া আকৌ। এইবিলাক ফুৰা চকা এতিয়া বাদ দিয়া আৰু। মোৰ অফিচলৈ দেৰি হৈছে, মই অফিচলৈ যাওঁ। নহ'লে তাত বছে মোৰ মূৰটো গৰম কৰিব। কিন্তু তুমি শুনিতো ন মোৰ কথাখিনি। হ'ব, যদি মই সোনকালে আহি পাওঁ তেতিয়াহ'লে বাৰু যাম। যদি নাপাওঁ তেতিয়াহ'লে মই যাব নোৱাৰিম। আৰু অফিচত মোৰ বহুত কাম আছে, সেইবাবে এতিয়া মই যাওঁ। আঁতৰা। আজিকালি তুমি ইমান ৰুড কিয় হ'ব ধৰিছা বাৰু? মই অকণমান ফুৰিবলৈ যোৱা কথাহে কৈছিলোঁ। আগতেতো তুমি এনেকৈ মোক কাহানিও ৰিয়েক্ট নকৰা। কেইদিননো হৈছে ইয়ালৈ আহি ট্ৰান্সফাৰ হৈ চাকৰিটো জইন কৰা। এনেকৈ যে তুমি মোক ট্ৰিট কৰিবলৈ ধৰিছা। মা, মোৰ স্কুললৈ যাব হ'ল নহয়। মই ইমান মাতি আছোঁ, তুমি শুনাই নাই। অঁ আইজনী, তোমাৰ স্কুললৈ যাবলৈ হ'লেই নহয়। তুমি ভাত কেইটামান খাই ল'বা ব'লা। মা, মোৰ যে আজিকালি স্কুললৈ যাবলৈ একেবাৰে মন নাযায়। কেলে এজনী? স্কুলত কোনোবাই কিবা ক'লে নেকি? নাই কোৱা মা। মোৰ চব ফ্ৰেণ্ডছবিলাকে নিজৰ নিজৰ ফেমিলিৰ লগত ফুৰিবলৈ যায়, কিন্তু মইহে ক'তো যাব নোৱাৰোঁ। মা, তুমি দেউতাক ক'বাচোন অকণমান ফুৰাবলৈ নিবলৈ। বহুত দিন ক'তোৱে যোৱা নাই, ময়ো যাবলৈ মন যায়। হয় নেকি? সেইটো কথা। তুমি চিন্তা নকৰিবা। আজি দেউতাই সোনকালে আহিম কৈছে অফিচৰ পৰা, আৰু আহি হেনো আমাক ফুৰাবলৈ নিব। তুমি সেইকাৰণে সোনকালে পঢ়ি শুনি ভালকৈ স্কুলৰ পৰা আহাগৈ আকৌ। আহিয়ে আমি ফুৰিবলৈ যাম দেই। সঁচা মা? আজি দেউতা অফিচৰ পৰা সোনকালে আহিব? ঠিক আছে বা, মই তেতিয়াহ'লে সোনকালে স্কুললৈ যাওঁ। ব'ল আইজনী। ৰাহুল, আৰু কিমান দিন আমি এনেকৈ মনে মনে লুকাই লুকাই লগ কৰি থাকিম? কেতিয়া তুমি মোক বিয়া কৰাই নিবা? মই হ'লে নোৱাৰিছোঁ দেই। ৰ'বা প্ৰিয়া, মই তোমাক সোনকালে বিয়া পাতিম। তুমিচোন জানাই সেইজনীৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে। আজি ৰাতিপুৱা অফিচলৈ আহোঁতেও মোক শান্তি দিয়া নাই। মাক জীয়েক দুইজনীয়ে মিলি মোৰ মূৰটো খাইছে। মোৰ এতিয়া এনেকুৱা লাগিছে তোমাক সেইখন ঘৰলৈ বিয়া কৰাই নিলেহে সেইজনী আঁতৰিব। মইচোন তোমাক আগতেই কৈছিলোঁ যে আমি সোনকালে বিয়াখন পাতিব লাগে, কিন্তু তোমাৰ মায়েহে তাইৰ লগত কিনো দেখি বিয়া পাতিবলৈ ক'লে। তাই একো এটা নাজানে। না তাই পঢ়া লিখা, না তাই ভাল ফিগাৰ আছে, নাই তাই ধুনীয়া দেখিবলৈ। তাই ক'ত আৰু মইনো ক'ত? সঁচাকৈ প্ৰিয়া, তোমাৰ সমান যে মোৰ বাবে কোনোৱে হ'ব নোৱাৰে। মায়ে কেৱল তাইক ঘৰ চম্ভালিব পৰা কাৰণেহে মোৰ লগত বিয়া পাতিবলৈ ক'লে। নহ'লেচোন তাইৰ লগত মই মিছা অভিনয় কৰি আছিলোঁ, আৰু তাইৰ প্ৰতি সেই কেতিয়াও ভালপোৱা ভাৱ আহিবই নোৱাৰে, যি মই তোমাৰ কাৰণে অনুভৱ কৰোঁ। অ' গড, সঁচাকৈ মানে ইমান যে ইৰিটেটিং হ'ব পাৰে তাই, মই যে ভবাই নাছিলোঁ। ৰ'বা, সোনকালে মোক বিয়া পাতি সেইখন ঘৰলৈ লৈ যোৱাৰ পাছত চাবা কেনেকৈ মই তাইক আৰু তাইৰ জীয়েকক সেইখন ঘৰৰ পৰা দূৰ কৰি পেলাইছোঁ। মইহে জানো মোৰ কেনেকুৱা লাগে যেতিয়া মই তোমাক তাইৰ লগত দেখোঁ। মই জানো তাই তোমাৰ সমান যে হ'বই নোৱাৰে। মই জানো তাই তোমাৰ সমান কেতিয়াও হ'ব নোৱাৰে। কিন্তু তুমিয়ে কোৱাচোন, সিহঁতক বোলে ফুৰাবলৈ নিব লাগে। এতিয়া মই এইটো কেনেকৈ বাহানা দি এৰোঁ কোৱাচোন তুমিয়ে। তেতিয়াহ'লে তুমি এটা কাম কৰা, তুমি আজি মোৰ লগতেই টাইম স্পেণ্ড কৰা, আৰু অকণমান দেৰিকৈ ঘৰলৈ যোৱা। তাৰপাছত কৈ দিবা আৰু ভাগৰ লাগিছে বুলি বাহানা এটা দি পেলাই শুই থাকিবা তুমি। পাৰিলে অকণমান ড্ৰিংকছ কৰি যাবা, আৰু অকণমান ৰুডলি কৈ দিলে সিহঁতে ভয় খাই নিজেই সোমাই থাকিব। য়েছ বেবী, তুমি সঁচাকৈ ঠিকেই কৈছা। তুমি কিন্তু মোৰ জীৱনলৈ আহিলে সঁচাকৈ বহুত উন্নতিয়ে হৈ যাব। আৰু এটা কথা জানানে নাই তুমি? কোনটো কথা? মই ভাবিছোঁ গাঁৱৰ পৰা মাক ইয়ালৈ মাতোঁ নেকি। কাৰণ আজিকালি মায়েও তাইক দেখিব নোৱাৰা হৈছে, আৰু মই তোমাৰ কথা মাজে মাজে কৈ থাকোঁ নহয়। মই মাক যেনে তেনে মনাই আছোঁ, আৰু চাবা এদিন মায়েও তোমাক একচেপ্ট কৰিব। আৰু মায়ে বুজিছে সেইজনী যে পঢ়া লিখা নহয়, গৱাৰ বুলি একো এটাই নাজানে। সেইবাবে মায়েও চাগে বিচাৰে মই দ্বিতীয় বিবাহ কৰাটো। য়েছ,
তুমি কিন্তু যি ভাবিছা একদম ভাল ভাবিছা। আৰু মইতো জানোৱেই মায়ে যে মোক দেখিলে একচেপ্ট কৰিব, কাৰণ মই হয়েই ইমান ধুনীয়া আৰু তাইতকেতো বহু গুণৰ ইণ্টেলিজেণ্ট। তেতিয়াহ'লে ব'লা পাৰ্কখনতে অকণমান বহোঁগৈ। মোৰোতো মন যায় তোমাৰ লগত টাইম স্পেণ্ড কৰিবলৈ। সেই কুলক্ষণীজনীয়ে তোমাক মোৰ পৰা কাঢ়ি লৈ থৈছে। চাবা এদিন কিন্তু মই তোমাক মোৰ কৰিয়ে এৰিম। মইচোন সদায় তোমাৰেই, কিয় তোমাৰ লগতেচোন সদায় থাকোঁ। ব'লা তেনেহ'লে কফি একাপকে খাওঁগৈ। ব'লা ডাৰ্লিং। মা মই স্কুলৰ পৰা আহি পালোহি, বহুত ভোক লাগিছে মা, সোনকালে কিবা এটা দিয়াচোন খাওঁ। আইজনী আহিলা, আগতে যোৱা কাপোৰ কানি খোলা আৰু মুখ হাতবোৰ ধুই আহা, মই তোমাৰ কাৰণে ভাত বাঢ়ি দিওঁ। ঠিক আছে মা। মা আজি মই মোৰ চব লগক কৈছোঁ যে আজি মই ফুৰিবলৈ যাম। কিমান যে ভাল লাগিব ন মা। অঁ আইজনী, দেউতা আজি সোনকালে আহিব, সেইকাৰণে সোনকালে খাই বৈ আমি ওলাই থাকিব লাগিব নহয়। যোৱা সোনকালে মুখ হাতবোৰ ধুই আহাগৈ। ঠিক আছে মা। আশা কৰিছোঁ ৰাহুল, আজি তুমি ছোৱালীজনীৰ মনটো যাতে নাভাঙা। আইজনী তোমাৰ হ'লনে বাৰু ওলাই? দেউতা চাগে আহি পাবহি এতিয়া। অঁ মা মোৰ ওলাই হৈ গ'ল, তোমাৰ হ'লনে? অঁ আইজনী মোৰো হ'ল। দেউতাই অথনি ফোন কৰিছিলে, কাইলৈ হেনো এনাই অহা কথা আছে। সঁচা মা? কাইলৈ এনাই আহিব? অঁ আকৌ এনাই আহিলে কিন্তু মই এনাইৰ লগতে শুম দেই মা। এনায়ে মোক ধুনীয়া ধুনীয়া সাধু কথা শুনাই শুৱাব। ঠিক আছে এজনী, আগতে এনাইক আহি ল'বলৈতো দিয়া। অঁ ৰ'বাচোন, দেউতা আহিলে। কি হ'ল ইমান যে ড'ৰবেল বজাই আছোঁ, তহঁতে শুনা নাই নেকি? অঁ মই ওলাই যাবলৈ লৈছিলোঁৱে। তহঁতে অকল নিজৰ কথাই চিন্তা কৰ, আৰু এইবোৰ কি পিন্ধি আছ? কেলে আজি ওলাই যোৱা কথা আছিল নহয় অকণমান। অঁ পাপা আজিচোন ফুৰিবলৈহে যোৱা কথা আছিলে। তহঁতৰ আৰু কাম নাই, এইবিলাক ফুৰা চকা কৰি থাকিলে হ'বনে? কাইলৈ পৰহিলৈ ছোৱালীজনীৰ পৰীক্ষা, সেইবিলাক কথা চিন্তা কৰিবলৈ নাই, খালি অ'ত যাওঁ ত'ত যাওঁ। মই হ'লে এতিয়া তহঁতক ক'তো নিবলৈ নাই, মোৰ নিজৰে বহুত ভাগৰ লাগি আহিছে, আজি অফিচত বহুত কাম আছিল। কিন্তু তুমিয়েচোন কৈছিলা। প্লিজ পাপা ব'লা নাযাওঁ। আজি সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিব যদি তুমি আমাক ক'তো উলিয়াই নিনিয়া পাপা। চুপ বুলি কৈছোঁ নহয়, এবাৰ ক'লে তহঁতে বুজি নাপাওঁ নেকি? যা সোনকালে শুই থাকে, কাইলৈ স্কুল আছে নহয়। আৰু মোকো শুবলৈ দে। সময় চাইছনে তহঁতে? 10টা বাজিলে, এতিয়া কোনোবাই ফুৰিবলৈ যায় নেকি? পাহি যোৱা, তুমি ৰুমলৈ যোৱা, শুই থাকাগৈ যোৱা। আমাৰ কপালত এইবিলাক সুখ লিখাই নাই, ক'তো নাযাওঁ আমি, এনেকৈ সোমাই থাকিম। ঠিক আছে মা। পাপা মই কিন্তু তোমাক বহুত বেয়া পাইছোঁ। দেখিছা ছোৱালীজনীও তোমাৰ দৰেই হৈ পৰিছে, তাইক তুমিয়ে বেয়া কৰিছা। মই বুজি পোৱা নাই তুমি এনেকুৱা সদায় সদায় কৰিবলৈ কিয় লৈছা। যেতিয়াই ফুৰিবলৈ যোৱাৰ কথা কওঁ, যেতিয়াই কিবা এটা কথা আলোচনা কৰোঁ, তুমি কিবা নহয় কিবা বাহানা দি আঁতৰি যোৱা। তোমাৰ প্ৰকৃততে হৈছে কি? লোকৰ মানুহেনো কেনেকৈ ঘৰ সংসাৰ আৰু অফিচ দুয়োটাই চলায়, তুমি যে নোৱাৰা। প্ৰত্যেক দিনাই তুমি কিবা কাম আছে বুলি গুচি যোৱা। তোমাৰ বাৰু মন নাযায়নে ছোৱালীজনীৰ লগত অকণমান সময় কটাবলৈ? উফ ৰাম, তোমালোকৰ এই মেলো ড্ৰামাবোৰ আৰু মোৰ আগত নুশুনাবা দেই। মোৰ বহুত ভাগৰ লাগিছে, প্লিজ তুমিও শুৱা আৰু মোকো শুবলৈ দিয়া। আৰু শুনা, বেটাৰ এইটোৱে হ'ব যে তুমি আজি ছোৱালীজনীৰ লগতে শুৱা। মোৰ মানে তোমাৰ লগত একেটা ৰুমতে থাকিবলৈ একদম ইচ্ছা নোহোৱা হৈছে। হয় নেকি? আজি মানে তেনেকুৱাই হ'লগৈ। হ'ব তেনে, তুমিয়ে শুৱা। বিয়াৰ আগলৈকে বহুত সপোন দেখুৱাইছিলা মোক, বহুত কথা কৈছিলা, কিন্তু আচল ৰূপ তোমাৰ মই এতিয়াহে দেখিছোঁ। সঁচাকৈ ইহঁতে মোক শান্তি দিয়া নাই। প্ৰিয়ালৈকে ফোন এটা কৰোঁচোন, তাইয়ে মোৰ মুড ভাল কৰিব পাৰিব। দেউতাই আজিকালি আমাক ক'তো ফুৰিবলৈ নিনিয়ে। মই এতিয়া মোৰ লগৰখিনিক কি বুলি ক'ম? ইমান ভাবিছিলোঁ আজি ফুৰিবলৈ যাম বুলি, কিন্তু দেউতাই আমাক ক'তোৱে নিনিয়ে। আইজনী তুমি শুৱা নাই যে, আৰু কান্দি কিয় আছা? মা মোৰ আজি মনটো বহুত বেয়া লাগিছে। পাপাই বাৰু আমাক ফুৰিবলৈ কেতিয়াও নিনিয়ে নেকি মা? আইজনী হ'ব, সেইবোৰ কথা এতিয়া তুমি চিন্তা কৰি নাথাকিবা। পৰীক্ষা পাইছে নহয়, এতিয়া ধুনীয়াকৈ শুই যাওঁ ব'লা। পৰীক্ষাটো দি লোৱাচোন, তাৰপিছত ময়ে তোমাক ফুৰাবলৈ লৈ যাম, হ'বনে? সঁচাকৈ মা? নে তুমিও পাপাৰ দৰে কৰিবা? নকৰোঁ এজনী, আহা এতিয়া আমি শুই যাওঁ। কিন্তু মা তুমি আজি পাপাৰ লগত নোহোৱা নেকি?
আজি তোমাৰ লগতে শুবলৈ মন গ'লো আইজনী। আহা আমি শুই যাওঁ। সঁচাকৈ প্ৰিয়া, তোমাৰ লগত কথা পতাৰ পাছত মোৰ মনটো এতিয়াহে ভাল লাগিছে, নহ'লে সেই সোপাৰ পৰা মোৰ শান্তি নাই। মইচোন তোমাক আগৰ পৰাই কৈ আছোঁ, মোক সোনকালে সেইখন ঘৰলৈ তুমি বিয়া কৰাই নিয়া, তাৰপাছত তোমাৰ সুখেই সুখ হ'ব। মইতো তাইৰ দৰে নহয় যে তোমাক সদায় অশান্তি কৰি থাকিম। তুমি ঠিকেই কৈছা দিয়া। এতিয়া আমি শুই যাওঁ ব'লা, কাইলৈ আকৌ ৰাতিপুৱা তোমাক আনিবলৈ যাব লাগিব নহয়। কিয়, তুমি পাহৰিলা নেকি? কাইলৈ আমি ফুৰিবলৈ যোৱা কথা আছে নহয়। কাইলৈ আকৌ গাঁৱৰ পৰা মাও অহা কথা আছে ঘৰলৈ। যদি হয় কাইলৈ গধূলি আমি বিয়া পাতি তোমাক এখন ঘৰলৈ লৈ আহিম মই। সঁচা? তেতিয়াহ'লে মই যে তোমাক আজি দিনত কথাটো কৈছিলোঁ, সেয়া তুমি মাক কাইলৈ কৈ থ'বা। হ'ব দিয়া। মা, মই স্কুলৰ পৰা আহিলোঁ। দেউতাই তোমাক যাওঁ বুলি মোক ক'বলৈ কৈছিলে। আইজনী, আহিলা তুমি? দেউতা গ'লগৈ। তেওঁ আজি মোক মাত এষাৰো নিদিলে। দেউতাই তোমাক আজিও গালি পাৰিছিল নেকি মা? নাই পৰা আইজনী, তুমি সেইবোৰ চিন্তা নকৰিবা। তুমি অকল পঢ়াত মন দিয়া। তুমি দুখ নকৰিবা মা, ময়ো দুখ নকৰোঁ। মা, আইতা অহা কথা আছিল নহয়, আইতা নাহে নেকি আজি? আইতা আহি আছে আইজনী। তুমি সোনকালে কাপোৰ সলাই কিবা এটা খাই লৈ আহি। মই আইতাৰ কাৰণে ভাত কেইটামান বনাইছোঁ। আইতা আহিলে আকৌ ভোক লাগিব নহয়। ময়ো তেতিয়া আইতাৰ লগতে খাম মা। হয় নেকি? হ'ব বাৰু, তুমি তেতিয়া আইতাৰ লগত একেলগতে ভাত খাবা। হ'ব মা। আজি আইতা আহিব, আইতাৰ লগত সাধু কথা শুনিম। দেখিছেনে বাৰু আইতাকলৈ যে তাই কিমান বেছি হেঁপাহ। দেউতাকে মৰম নিদিলেনো কি হ'ল, আইতাকে দিব নহয়। তুমি যেন এনেকৈ সদায় হাঁহি ফূৰ্তি কৰি থাকা মোৰ আইজনী। তোমাক এনেকৈ হাঁহি ফূৰ্তি কৰা দেখিলে মোৰ মনটোত বহুত শান্তি পাওঁ। কোনোবা অহা যেন লাগিছে। মা আহি পালেহি নেকি? মা ভালে ভালে পালেহিনে? আহোঁতে একো অসুবিধা হোৱা নাই নহয়? অসুবিধা? যিহে বৰষুণ, ষ্টেচনৰ পৰা নামি আহোঁতেই বৰষুণত তিতিবুৰি শেষ হ'লোঁ। কাপোৰযোৰ লৈছিলোঁহে কালি পৰহি, নায়েই এতিয়া, তিতিবুৰি শেষেই হ'ল। কি হ'ল? মইচোন কালিয়ে কৈছিলোঁ ড্ৰাইভাৰ এজনক পঠিয়াই দিবলৈ। আজিচোন মই কাকো দেখিয়ে পোৱা নাই। ক'ত গ'ল ড্ৰাইভাৰ আৰু ঘৰত কাম কৰা মানুহবোৰ? নে সিহঁতকো তই খেদি দিলি? কিন্তু মা, কালিচোন তেওঁ আপোনাক নিজেই অনা কথা আছিলে, আৰু ড্ৰাইভাৰক পঠিওৱা কথা মোক তেওঁ একো কোৱা নাছিলে। মই সোধোতে তেওঁ কৈছিল যে তেওঁ নিজে আপোনাক আনিবলৈ যাব। তই এইবিলাক মিছা অভিনয় কৰিব নালাগে দে। আৰু শুন, তই মোৰ ল'ৰাটোক এনেই নুদুখিবি। মই জানো তয়ে চাগে তাক মানা কৰিলি। তই এইটোৱে বিচাৰিছিলি নহয় জানো, যে মই কষ্ট পাই পাই অহাটো? নহয় মা, আপুনি ভুল বুজিছে। মই তেনেকৈ একো ভবা নাছিলোঁ। তেওঁহে মোক আজিকালি একো কথাই নকয় মা। জানাই নাই, পাপাই মাক অনুবত গালিয়ে পাৰি থাকে, আৰু মোকো গালি পাৰে। পাপা আজিকালি আমাৰ লগত নাথাকেই। তহঁত মাক জীয়েকে মিলি মোৰ ল'ৰাটোৰ মূৰ খালি। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ যে তোৰ নিচিনা এজনী ছোৱালীক, ইমান ভিখাৰী জাতৰ ছোৱালীক মই এইখন ঘৰলৈ বোৱাৰী কৰি আনিলোঁ। বিয়া পাতোঁতে লগততো একো এটা আনিব নোৱাৰিলি, আৰু আহি মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিছ। মই চব গম পাই থাকোঁ নহয়, ল'ৰাটোৱে মোক চব কথা কয়। মা, আপুনি গাঁৱত থাকে বাবে ইয়াৰ কথা একোৱেই গম নাপায়। দুদিনমান আপুনি থাকি চাওক, আৰু আপুনি নিজেই বুজিব তেওঁ মোৰ লগত কেনেকৈ ব্যৱহাৰ কৰে। হ'ব, মই চব জনা আছে। এতিয়া মোক এইখিনিতে থিয় কৰাই মাৰিবি নে ভিতৰলৈ মাতিবি? দেখা নাই মই কিমান তিতিবুৰি আহিছোঁ? আইঅ' দেহি, তোৰ মানে মোক মাৰিবলৈ বুদ্ধি হ'ল। ইমানখিনি কষ্ট দিলিয়ে, আজি ল'ৰাটো আহক, তোৰ কথা ঠিকছে লগাই আছোঁ। নাই মা, আপুনি ভুল বুজিছে। মই তেনেকৈ একো ভবা নাছিলোঁ। পাহি, যোৱা আইতাক ভিতৰলৈ লৈ যোৱা। আপুনি কাপোৰখিনি সলাই লওক, মই আপোনাৰ কাৰণে চাহ লৈ আনো। মিছাতে মই সময়বোৰ নষ্ট কৰিলোঁ। আগতেই যদি ভালকৈ কথাখিনি আলোচনা কৰিলোঁহেঁতেন, আজি হয়তো এইজনীক এইখন ঘৰত নোসোমোৱালোহিহেঁতেন। মই ভাবিছিলোঁ ঘৰখন বাৰু ভালকৈ ধৰিব পাৰিব তাই, কিন্তু নাই, মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংসহে কৰিবলৈ আহিলে তাই। এনাই, তুমি যে আহিলা বহুত ভাল কৰিলা। এতিয়াৰ পৰা মই তোমাৰ লগতে শুম। তুমি মোক সাধু কথা শুনাবানে নাই? সাধু কথা শুনে তাই? পঢ়া শুনাততো ধ্যান নাই। মই গম পাওঁ নহয়, কালি পৰহি বাপেৰে মোক কথাখিনি কৈছে, তহঁতে মাক জীয়েকে মিলি কেনেকৈ মোৰ ল'ৰাটোৰ মূৰটো চুবাইছ। এনাই, তুমি এনেকৈ কৈছা যে? আৰু কেনেকৈ ক'ব লাগে তহঁতক?
যেনে মানুহ তেনেই কথা ক'ব লাগিব। মা, আপুনি আইজনী কেনেকৈ কেলে কৈছে? আইজনীতে বহুত সৰু, তাই এইবোৰ কথা বুজি নাপায়। কিবা যদি ক'ব লগা আছে তেনেহ'লে আপুনি মোক কওক মা। মই যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে আপুনি মোকেই ক'ব মা, কিন্তু ছোৱালীজনীক নক'ব। তাই এইবোৰ কথা এতিয়া বুজি পোৱা হোৱা নাই। আৰু মা, আপুনি নাজানে তেওঁ মোৰ লগত কেনেকৈ ব্যৱহাৰ কৰে। আপুনি দুদিনমান ইয়াত থাকি চাওক মা, তেতিয়া আপুনি বুজিব তেওঁ মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে। তহঁতৰ কথা একো জানিবলৈ বাকী নাই, মই চব গম পাই থাকোঁ নহয়। তই কি ভাবিছিলি তই ইয়াত এনেকুৱাবোৰ কৰিবি আৰু মই একোৱেই গম নাপাম? সেইবাবেতো মই ইয়ালৈ আহিছোঁ। মা, আপুনি এনেকুৱা কথা নক'বচোন, মোৰ বহুত দুখ লাগে মা। মোৰ নিজৰ মা সৰুতেই ঢুকাল, আৰু মোৰ নিজৰ বুলিবলৈ আপুনি আৰু মানুহজনেই আছে। মই আপোনাক মোৰ নিজৰ মা দৰে ভাবোঁ মা। আপুনি যদি এনেকৈ মোক কথাবোৰ কয় তেতিয়াহ'লে মই তেতিয়াহ'লে কাৰ লগত থাকিম মা? মানুহজনেও মোক গুৰুত্ব নিদিয়া হৈছে দিনে দিনে, আৰু আপুনিও যদি মোক এনেকৈ কথাবিলাক কয় তেতিয়াহ'লে মই কি কৰিম বাৰু মা? তই এতিয়া এইবোৰ কান্দি কাটি ভেকু ভানা কৰি মোৰ আগত দেখুৱাব নালাগে। যা সোনকালে ভাত কেইটামান বাঢ়গৈ। দেখা নাই মোৰ কিমান ভোক লাগিছে? আহি বোলে ভাত কেইটামান খাবচোন, সেইবোৰ সুধিবলৈ নাই। চিধাই খালি মোৰ ল'ৰাটোৰ বদনামহে গাবলৈ আহিছ। ঠিকেই কৈছে মোৰ ল'ৰাটোৱে, তই মোৰ ল'ৰাটোৰ যোগ্যই নহয়। ঠিক আছে মা, পাহি ব'লা তুমিও কেইটামান ভাত খাই ল'বা। তুমিও ভাত চাই আছিলা নহয় এনাইৰ লগত ভাত খাম বুলি। মা, আইজনীয়ে ৰাতিপুৱাৰ পৰা আপোনাৰ কথাই সুধি আছে। তাই আপোনালৈ বহুত হেঁপাহ। আইতাকৰ লগত শোৱা, আইতাকৰ পৰা সাধু কথা শুনা, আৰু ৰাতিপুৱাৰ পৰা তাই একোৱেই খোৱা নাই। আপোনাৰ লগত খাম বুলি ভাত চাই আছিলে তাই। মোৰ সেইবোৰ কৰিবলৈ একো সময় নাই। মই এইবোৰ কৰিবলৈ ইয়ালৈ অহা নাছিলোঁ। মই মোৰ ল'ৰাটোৰ ওচৰলৈহে আহিছিলোঁ। ব'লা আইজনী, এইবিলাক ঘৰিয়ালৰ চকুপানী হ'লে মোৰ আগত নচলিব দেই। ইনো আৰু দুদিনমানহে বাকী আছে, মই মোৰ পচন্দৰ বোৱাৰীজনী পামেই নহয়। অথনিচোন মোৰ ল'ৰাটোৱে ফোন কৰিছিলে, কিজানি সিহঁত আজিয়ে নাহেতো। মই আকৌ সেইবাবেহে ইয়ালৈ আহিছিলোঁ। তাই ক'ত আৰু এইনো ক'ত? আইও দেহি, মোৰ হ'ব লগা বোৱাৰীজনী যিহে মৰমীয়াল, দেখাই শুনাই ক'বই নালাগে আৰু। মই যেনেকুৱা এজনী বোৱাৰী বিচাৰি আছিলোঁ, মোৰ ল'ৰাটোৱে তেনেকুৱা এজনী বিয়া পাতিব। মই যে কিমান বেছি সুখী। সেইজনী আহিলে এনেও এখন ঘৰৰ পৰা ওলাই যাব। আইও দেহি, মোৰ হ'ব লগা বোৱাৰীজনী যে কিমান ধুনীয়া। দেখাইছে নহয় মোক ল'ৰাটোৱে ফটোবোৰ, একদম মডাৰ্ণ। কাপোৰে কানিয়ে, পঢ়া শুনা কামে বনাই চবফালে চোকা। এইজনে এনেও তাইৰ লগত পাটনা নাপায়। এবাৰ আহক ৰ, কেনেকৈ এইখন ঘৰৰ পৰা খেদিছোঁ আপোনালোকেও চাই থাকিব। সিহঁত আহিবই হ'ব নহয়। যাওঁ, ময়ো বস্তুবোৰ সোনকালে যোগাৰ কৰি লওঁগৈ। আহা প্ৰিয়া, ভিতৰলৈ আহা। মাই গড, ৰাহুল, এচিটো নাই নেকি বাৰু? ইমান বেছি গৰম উঠিছে। এচিটো প্লিজ অন কৰি দিবলৈ কোৱাচোন কাৰোবাক। আহা প্ৰিয়া, মই ক'ম নহয়, তুমি সেইবোৰ একো চিন্তা নকৰিবা। মা, মা। তহঁত আহিলি? আইও দেহি, বোৱাৰীজনী ইমান বেছি মৰম লাগিছে। আহা বোৱাৰী, ভিতৰলৈ সোমাই আহা। মই তোমালোকৰ কথা আগৰ পৰাই গম পাওঁ। সোণটোৱে মোক কৈ থাকে নহয়। প্ৰিয়া ব'লা, মাৰ আশীৰ্বাদ লওঁগৈ। হেল্ল' শাহুমা। এনেকৈ নহয় প্ৰিয়া, ব'লা মাৰ ভৰিখন আমি চুই পেলাই সেৱা লওঁ। এইবিলাক অল্ড ফেশ্বন ট্ৰেডিশ্যন মই ফ'ল' কৰিব নোৱাৰোঁ দেই। মই আজি যুগৰ বোৱাৰী, মানে মই মডাৰ্ণ বোৱাৰী, আৰু এইবিলাক মই আশীৰ্বাদ চাশীৰ্বাদ ল'ব নোৱাৰোঁ দেই। আৰু চোৱাচোন, মই কিমান ধুনীয়া ড্ৰেছ এযোৰ পিন্ধি আছোঁ। মই যদি এনেকৈ হাউলি দিওঁ মোৰ ড্ৰেছযোৰ বেয়া হৈ যাব নহয়। চিন্তা কৰিবা আকৌ অকণমান। হ'ব বোৱাৰী, সেইবোৰ একো কৰিব নালাগে। তুমি ভিতৰলৈ আহা। আশীৰ্বাদনো কি আৰু, মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। পিছে হেৰি নহয় শুনটো, তই যেনেকৈ কৈছিলি মই তেনেকুৱাই কৰিলোঁ। ভাল জাৰিলোঁ তাইক আজি। তাই ভিতৰতে আছে। নিশ্চয় এতিয়া দেখি তাই ঘৰৰ পৰা ওলাই যাব লাগিব। অফক'ৰ্ছ শাহুমা, মই থাকোঁতে আৰু তাই এখন ঘৰত থাকিব পাৰিবনে? সেইটো হ'লে মই কেতিয়াও হ'বলৈ নিদিওঁ। মা, এয়া মই কি শুনিছোঁ? আৰু তুমি কোন লগত? আৰু তোমালোকে এনেকৈ মালা পিন্ধি আছা যে? কিয়? তই চকুৰে দেখা নাই নেকি যে মোৰ ঘৰলৈ মোৰ বোৱাৰী আহিছে? নন্দিনী, মই বিয়া পাতিলোঁ। প্ৰিয়াই মই অফিচত একেলগে কাম কৰোঁ, আৰু আমি আগৰ পৰাই চিনি পাওঁ।
আৰু মই প্ৰিয়াক বহুত ভাল পাওঁ, সেইবাবে আজি আমি বিয়া পাতিলোঁ। কি ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা আপোনালোক চবেই মিলি মোৰ লগত কৰিলে? যদি তোমাৰ প্ৰিয়াক ভালে লাগিছিলে তেনেহ'লে তুমি মোক বিয়া কিয় কৰাইছিলা কোৱা? কাৰণ তুমি মোৰ মাৰ পচন্দ আছিলা, মোৰ পচন্দ তুমি কেতিয়াও নাছিলা। আৰু মই যেনেকুৱা ছোৱালী এজনী বিচাৰিছিলোঁ তুমি তেনেকুৱা নহয়। তুমি একেবাৰেই ঘৰুৱা, আৰু তোমাৰ না পিন্ধা উৰা কিবা ঢং আছে, না তুমি পঢ়া শুনাত ভাল। তুমিতো কোনোফালেই নাই। তুমি কেৱল ঘৰত সোমাই থাকিব জানা আৰু কিটচেনত কাম কৰিব জানা, তাৰ বাহিৰে তোমাৰ একো কাম নাই। হাহ, মাইকী মানুহৰ এয়াইতো কাম। কিন্তু প্ৰিয়া তোমাৰ দৰে নহয়। তাই তোমাৰ দৰে সম্পূৰ্ণ বেলেগ। দেখিবলৈও ধুনীয়া, পঢ়া শুনাটো ভাল, আৰু তাই এজনী ৱৰ্কিং ৱমেন হয়। তুমিতো মোৰ মাৰ পচন্দহে আছিলা। মাক লাগিছিল এজনী গাঁৱৰ ছোৱালী যোনে ঘৰখন চম্ভালিব পাৰে। কিন্তু মইতো চহৰলৈ ট্ৰান্সফাৰ হৈ আহিলোঁ, আৰু তুমিতো জানাই মোৰ তোমাৰ দৰে এজনী ছোৱালীক কেতিয়াও পচন্দেই হোৱা নাছিলে। কিন্তু তুমিহে কেতিয়াও দেখি নাপালা। মইতো তোমাক বুজাবলৈ বহু চেষ্টা কৰিছিলোঁ। প্ৰিয়া পঢ়া শুনা আৰু দেখাটো ভাল, আৰু মই বিচৰাৰ দৰে তাই এজনী মডাৰ্ণ ছোৱালী। মই প্ৰিয়াৰ দৰে এজনী ছোৱালী বিচাৰি আছিলোঁ, আৰু সেইবাবে আমি ইজনে সিজনক ভাল পালোঁ। কিন্তু মোৰ ইয়াত কি ভুল আছিলে মা? আজি 18 বছৰে মই এখন ঘৰ চম্ভালি আহিছিলোঁ। এয়াই পৰিণাম পালোঁ নেকি মই? আপোনাৰ যদি বেলেগ এজনী বোৱাৰী লাগিছিলে তেতিয়াহ'লে আপুনি মোক কিয় বিয়া কৰাই এখন ঘৰলৈ আনিছিল মা? মোৰ জীৱনটো কেলে ধ্বংস কৰিলে আপোনালোকে মিলি? আৰু ৰাহুল, তুমি ছোৱালীজনীৰ কথাটো ভাবিব পাৰিলাহেঁতেন। মই তোমাৰ পত্নী, আৰু তোমাৰ এজনী ছোৱালী আছে। তাৰ পাছতো তুমি দ্বিতীয় বিবাহ কৰালা? নাই মোৰ কোনো ছোৱালী, আৰু তুমিও মোৰ পত্নী নহয়। ডিভ'ৰ্চ পেপাৰত মই অলৰেডি ছাইন কৰি থৈছোঁ, আৰু তুমিও কৰি দিবা। চিন্তা নকৰিবা, খৰচা মই দি থাকিম। কিন্তু মই তোমাৰ লগত কেতিয়াও থাকিব নোৱাৰোঁ। এতিয়া মই প্ৰিয়াক ভাল পাওঁ, আৰু প্ৰিয়াই মোৰ সকলো। শুনিলি নহয় মোৰ ল'ৰাটোৱে কি ক'লে? যদি তোৰ ইয়াৰ পাছতো এখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে তই কাম কৰা ছোৱালীৰ দৰে থাকিব পাৰিবি। খাবলৈ দুসাঁজ আৰু থাকিবলৈ অকণমান ঠাই দি দিয়া হ'ব। আৰুনো কি, যদি তোমাৰ থাকিবলৈ এতিয়াও মন আছে তেতিয়াহ'লে তুমি থাকিব পাৰা, কিন্তু ৰাহুলৰ পত্নী হিচাপে নহয়, এইখন ঘৰৰ চাকৰণী হিচাপে। হয় নেকি মা? ইমানখিনি কৰিও আপোনালোকৰ হেঁপাহ নপলালে? মোৰ কি দুখ আছিল মা? মইতো আপোনাক মোৰ নিজৰ মাৰ দৰে ভাবিছিলোঁ। সৰু থাকোঁতে মা আৰু দেউতাই দুইজনে মোক এৰি থৈ গুচি গ'ল। ভাবিছিলোঁ বিয়া হোৱাৰ পাছত মোৰ সুখ হ'ব, কিন্তু নাই। আজি এওঁ মোক এৰি থৈ গুচি গ'ল। আৰু মা, মইতো আপোনাক নিজৰ মাৰ দৰেই ভাবিছিলোঁ। কিমান এনেকুৱা আছে যোনে নিজৰ শাহু মাক নিজৰ মা বুলি নাভাবে, কিন্তু মই আপোনাক মোৰ মাৰ দৰে ভাবিছিলোঁ। আৰু আপুনিও মোক নিজৰ ছোৱালীৰ দৰে ভাবিব বুলি মই বহুত আশা কৰিছিলোঁ, কিন্তু নাই। মই ভবাৰ মতে একোৱেই নহ'ল। এয়াই চাগে মোৰ কপালত ভগৱানে লিখি পঠিয়াইছে। এবাৰ হ'লেও মোৰ ছোৱালীজনীৰ কথা যদি কোনোবাই ভাবিলেহেঁতেন। হ'ব, একো নাই। আপোনালোকে যি কৰিলে। এতিয়া মই সকলোবোৰ ভগৱানৰ ওচৰতেই চঞ্চাইছোঁ। তেওঁৱে এতিয়া যি কৰিব লগা আছে কৰিব। যদি মোৰ এখন পৃথিৱীত জীয়াই থাকিবলৈ আছে তেতিয়াহ'লে মই এনেও জীয়াই থাকিম, আৰু মই জীয়াই থাকিবই লাগিব। কাৰণ মোৰ ছোৱালী এজনী আছে। মই নিজৰ কথা চিন্তা নকৰিলেও তাইৰ কথা হ'লেও চিন্তা কৰিব লাগিব। আৰু এদিন আপোনালোকে নিশ্চয় ফল পাব। মা, দেউতাৰ লগত কোন আহিছেনো? সেইবোৰ তুমি ভাত দিয়া আইজনী। আমি আৰু এখন ঘৰত নাথাকোঁ য'ত মোৰ সন্মান নাই, য'ত আমাৰ কোনো নাই। আমি সেইখন ঘৰত আৰু কেতিয়াও থাকিব নোৱাৰোঁ। ব'লা আইজনী, আমি ইয়াৰ পৰা বহুত দূৰ যামগৈ, আৰু কেতিয়াও উভতি এইখন ঘৰলৈ আহিব নোৱাৰোঁ। মই তোমাৰ কাৰণে জীয়াই থাকিব লাগিব আইজনী। দেখিলিনে, মইনো তহঁতক কি কৈছিলোঁ? তহঁতে মিছাতে ইমান টেনশ্যন লৈ আছিলি। মই জানো নহয়, নতুন বোৱাৰীজনী অহাৰ পাছত তাই এখন ঘৰৰ পৰা নিজেই ওলাই যাব। ঠিক আছে মা, ব'লা এতিয়া তুমিও শুই থাকা, আমিও শুওঁগৈ। বহুত ভাগৰ লাগিছে আজি। কিন্তু তহঁতে ভাত নাখাওঁ নেকি? মইতো তহঁতৰ পচন্দৰ ঢেৰ কিবা কিবি বনাইছিলোঁ। অঁ,
মই ক'বলৈ পাহৰিলোঁ, আমি আজি বাহিৰতে খাই আহিলোঁ নহয়। এটা কাম কৰা, তুমিয়ে খাই লৈ যোৱা। আৰু আজি আমাৰ বহুত ভাগৰ লাগিছে, প্ৰিয়াৰো বহুত ভাগৰ লাগিছে চাগে। আমি এতিয়া ৰুমলৈ যাওঁ, তুমিও গৈ শুই থাকিবা আৰু সোনকালে। ব'ল না ডাৰ্লিং, আমি ভিতৰলৈ যাওঁ, বহুত ভাগৰ লাগিছে আজি। চে, মিছাতে ইমানখিনি বনালোঁ নহয়। একো নাই, মই অকলে খাই বৈ শুই থাকোঁ। ময়ো যে আৰু সিহঁতৰ আজি ভাগৰো লাগিছে চাগে। এটা কাম কৰোঁ, ফ্ৰিজতে থৈ দিওঁ, কাইলৈ সোনকালে ৰাতিপুৱা গৰম কৰি গোটেইখিনি খাম।